তেওঁ এতিয়া ভাতটো বনাব আজি মোৰ ঘৰ ৰেষ্ট আৰু মোৰ বেলেগ কাম আছে মই সেইবোৰ কৰি ভাত বনাব দিছো চলো মেৰে ঘোড়া এক সেকেন্ড বা ভিপিএন তো অন কৰি লও अबे साले चलो मेरे घोड़ा चलो मेरे घोड़ा মইতো ভাবিছো বাবুৱে বেবিক মাতিছে এতিয়া শো আৰম্ভ হ'ব গতিকে আৰু হেডফোনডাল বিচাৰি লগাই লৈ চোৱাই ভাল কিন্তু নাই আৰম্ভ হোৱা আগতেই শেষ হৈ গ'ল साला ये दुख का खत्म नहीं होता बे তো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম তোমালোকক মই এটা নতুন ভিডিঅ'লৈ দুখ পাই এডালে পকত কোন তই মানে পকত দুখ পাও মানে কি কোলা হৈ গৈছে গাইছ এটা সাইডে বিষ এনেকে খোজ কাঢ়িব লগা হৈছে ইফালে গা মাৰি দিছে গতিকে আহক বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰো দুনু ইন্ট্ৰটো লগাই দে আজি আমি কথা পাতিব বিচাৰিছো সুলভ শৌচালয়ৰ বিষয়ে আচলতে আমি সুলভ শৌচালয়ৰ বিষয়ে কথা পাতিব বিচৰা নাই আমি কথা পাতিব বিচাৰিছো সুলভ শৌচালয়তকৈও সুলভ এনেকুৱা এটা বস্তুৰ বিষয়ে যি আজিকালি গোটেই অসমৰ মানুহৰ ঘৰে ঘৰে বোলে বলুৰ পিতেক হলুৰ ভায়েক ৰামৰ ককায়েক সকলোৱে আজিকালি মানে এইবোৰে কৰি আছে মানে ভ্লগাৰৰ কথা ক'ব বিচাৰিছো হাগা পা মুতা পা খোৱা পা বোৱা পা ধোৱালৈকে চবতে খালি ভ্লগিং হাগিবলে লাগিছে তুমিও যাতে পনিয়া হাগা মোৰ হাগিব লাগিছে পনিয়া হাগিছে লেটিনত হাগাটো কোনে বাৰু ভ্লগিঙত ভৰাই ये सब क्या देखना पड़ रहा है এটা সময় আছিলে যেতিয়া আমি মানুহৰ ঘৰে ঘৰে চৰকাৰী লেট্ৰিন দেখিছিলো আৰু এতিয়া এনেকুৱা এটা সময় আহিছে এতিয়া মানুহৰ ঘৰে ঘৰে আমি ভ্লগাৰ দেখো गजब बेइज्जती है মোৰ হাগিব লাগিছে তো হাগা লাগিছে তো যা তো হাগগে তো আকৌ মানুহক কৈ কি পাবি ভ্লগাৰ আজিকালি ব্লগিং চেনেলবোৰ আচলতে হয় কি কাৰোবাৰ হাগিব লাগিছে কোনোবাই পনিয়া হাগিছে কোনোবাই মুতি আছে এই লগৰটো যে মুতি আছে তাকো গৈ দেখাইছে আচলতে সি দেখাব বিচাৰিছে কি আচলতে তাৰ মটিভটো কি সমাজখনক সি কি দেখাব বিচাৰিছে সেইটোতো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে সি কি দেখাব বিচাৰিছে সেই বস্তুটো মই বুজা নাই আমি এখন হেৰি বুলি কয় বুজি পালো নাই পালো কি হয় নুনু আজিকালি যদি ব্লগিং কৰি পপুলাৰ হ'ব বিচাৰে তেন্তে হলে পাগলামি কৰিব জানিব লাগিব পাগলামি মানে যেনেকৈ চিঞৰিব জানিব লাগিব বান্দৰৰ নিচিনাকে জঁপিয়াব জানিব লাগিব বা ৰাস্তাত শুই শুই আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবৰ কাৰণে আপুনি ৰিকুৱেষ্ট কৰিব পাৰিব লাগিব হেল্ল' গাইজ মই ব্লগ বনাইছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব না গাইজ মোৰ চেনেলটো বহুত এটা ভিডিও কিয় বনাই আছে ব্লগাৰ নেকি পালো অলপ দুখ চুপ পালো দিয়া আমি ৰোষ্টাৰ কি দিয়া ৰে মই পাহৰিয়ে থাকিলো মই যে ৰোষ্টাৰ ব্লগাৰ আত্মা সোমাই গৈছিলে গাত বাৰু মই এইখিনিতে আপোনালোকক কৈ দিওঁ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কাকো ক'ব নালাগে আপুনি যদি বিচাৰে কাৰোবাক মক্কেল নেকি বুলি ক'ব সি উল্টাই আপোনাক সুধিব যে মোক কেনেকে কিয় ক'লি আৰু তেতিয়া আপুনি ক'ব পাৰিব যে হে ভাই মই চেনেলৰ নাম কৈছো সাবস্ক্ৰাইব কৰি দিবা এনেকুৱাকে চেনেলৰ নাম ৰাখিব লাগে তোমাৰো গালি দিয়া কাম হ'ল আৰু মোৰ চেনেলৰ নাম হ'ল शाबाश बेटा অৱশ্যে পাগলামি কৰি পপুলাৰ হ'বলৈ আমিও এটা ভিডিঅ' বনাইছিলো ব্লগিং চেনেলত মোৰ লগৰ এটা চেনেল হয় মই বৰফত শুই গৈছো
সব সাইডে বৰফ ৰবা ৰখি দিয়া ৰবা এতিয়া কিন্তু পপুলাৰ নহলো কি চাই আছা চকু পানী ওলোৱালে ৰখি আছা নাই ওলোৱা চকু পানী এক্টিং কৰিছো খবত কোৱাচোন কি বুজিটো পোৱা ন সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকে চাই ভাল পাইছা তেন্তে লাইক কৰা কমেন্ট কৰা আৰু যিমান পাৰা ভিডিওটো শ্বেয়াৰ কৰা আৰু ৰবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এতিয়া মই যাওঁ মোৰো তুমিও যাতে পনীয়া হাগা